দীপশিখা ব্লগৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছো তাঁতশালৰ ওপৰত এটা ভিডিঅ'। তাঁতশাল এখন কেনে ধৰণেনো লগাই আৰম্ভণিৰ পৰা সকলোবিলাক দেখাবলৈ চেষ্টা কৰিছো। সকলোৱে দেখিছে, বহুতেই দেখিছে তাঁতশাল এখন কেনে ধৰণে লগায় বা কেনে ধৰণেৰে বয়, কিন্তু বহুত আজিকালি ল'ৰা ছোৱালীয়ে নাজানে কেনে ধৰণে লগায় তাঁতশাল এখন। কিছুমানে হয়তো বোৱা দেখিছে, তাঁতশাল এখন বৈ থকা দেখিছে, কিন্তু কেনে ধৰণে আৰম্ভণিৰ পৰা লগায় সেইখিনি কথা নাজানিবও পাৰে। ভাবিলোঁ তাৰ ওপৰত এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহোঁ। যিহেতুকে আমাৰ ঘৰত মায়ে তাঁত লগায়, তেওঁ মানে এজুতি হ'লেও তাঁতশাল থাকেই, আৰু ময়ো তেওঁৰ পৰা শিকি আছোঁ। মাজে সময়ে ময়ো বওঁ, শিকি আছোঁ, ইমান ভালদৰে নাজানো, চেষ্টা কৰি আছোঁ। ঠিক আছে, আপোনালোকে আগলৈ ভিডিঅ'টো চাই যাব। যদি চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ ভিডিঅ'টো চাই যাব। এয়া দেখিছে, মায়ে তাঁত লগাবলৈ সূতা আনিছে, লখিমী সূতা 1 কেজি আনিছে তেওঁ চাদৰ লগাব। 1 কেজি সূতাত এতিয়া কেইখন চাদৰ আহে আপোনালোকক পিছত কৈ আছোঁ। এইটো লখিমী সূতা বুলি কয়, খুব ভাল হয় সূতাটো। এইটো আঁচু কাৰণে আনিছে, আঁচু কাৰণে চকলেট কালাৰ আনিছে, কিন্তু কেমেৰাত অলপ ৰেড দেখাইছে। আঁচু দিবৰ কাৰণে তেওঁ চাৰি নেচা আনিছে, এইটো পদ্মিনী সূতা আনিছে। এতিয়া 1 কেজি সূতাত কেইখন চাদৰ ওলাই আপোনালোকক পাছত দেখাই আছোঁ আৰু কৈ আছোঁ, আগলৈ চাই যাব। এয়া দেখিছে, প্ৰথম তাঁত লগাবলৈ হ'লে এনেদৰে ববিন কৰি ল'ব লাগিব সূতাখিনি। এনেকৈ যঁতৰত ববিনত সূতাখিনি উলিয়াই ল'ব লাগিব। তাঁত বাতি কৰি হ'ল, এতিয়া ৰাঁচ ভৰাইছে। এয়া দেখিছে আপোনালোকে। ৰাঁচ ভৰাই হ'ল, এতিয়া তাঁত চলাব লৈছে। এখন চলাই হ'লে, আৰু মায়ে চাদৰ লগাইছে 6খন। এয়া দেখিছে, চাদৰকেইখন চলাই হোৱাৰ পাছত এয়া তুলঠাত মেৰ খুৱাইছে। খুব সাৱধানে মেৰ খুৱাব লাগিব। আৰু আমাৰ ঘৰৰ ওচৰৰ খুৰী
আইতা আৰু বা এগৰাকী আহি আমাক সহায় কৰি দিলে, লগতে ময়ো সহায় কৰি দিছোঁ। অকলে কেতিয়াও তাঁত এখন লগাব নোৱাৰে, অসুবিধা হয় আচলতে, 2-3গৰাকী মানুহ লাগেই। এয়া ছিগা সূতাবিলাক জোৰাইছে গাঁঠি দি। এয়া দেখিছে আৰু এখন আছেগৈ চলাবলৈ, আৰু এখন শেষ হোৱাৰ পিছত তুলঠাত মেৰ খুৱাব আকৌ। এয়া দেখিছে তাঁতখন লগাই শেষ হ'ল, এতিয়া বৰ তুলিছে। আজি মই আপোনালোকক এখন তাঁত কেনেকৈ লগাই আৰম্ভণিৰ পৰা বৰ তোলালৈকে চমুকৈ হ'লেও দেখাবলৈ চেষ্টা কৰিলোঁ, আৰু আপোনালোকে কেনে পালে প্লিজ মোক জনাব। আৰু ইয়াৰ পাছৰখিনি যদি আপোনালোকে চাব বিচাৰে কেনেকৈ তাঁত বয়, তেতিয়াহ'লে মোক কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এইখিনি দেখাওঁতে মোৰ কিবা ভুলো হ'ব পাৰে, যদি কিবা ভুল হয় ক্ষমা কৰিব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, নমস্কাৰ।